মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে অতুল বৰগোহাঁই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিৰ জৰিয়তে তোমালোকৰ ইংৰাজী পাঠ্যপুথি বিগিনাৰ্ছ ইংলিছৰ তৃতীয়টো পাঠ হু হেজ চিন দ্য উইণ্ড আলোচনা কৰিম। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টিৰ জৰিয়তে বহুখিনি উপকৃত হ'ব পাৰিবা। আমি কবিতাটো আৰম্ভ কৰাৰ আগতে আমাৰ ইয়াত এটা কনভাৰচেশ্যন দিয়া আছে। কনভাৰচেশ্যন মানে হৈছে কথোপকথন। আমি কথোপকথনটো পঢ়ি লওঁ, তাৰপিছত আমি কবিতাটো আৰম্ভ কৰিম। ইয়াত আমাৰ এজনী ছোৱালী আৰু এটা ল'ৰাৰ মাজত কথোপকথন দিয়া আছে। ডু ইউ ৰিমেম্বাৰ দ্য ষ্টৰী দ্য ছান এণ্ড দ্য উইণ্ড? তোমাৰ সূৰ্য আৰু বতাহৰ সাধুটো মনত আছেনে? ল'ৰাটোৱে ছোৱালীজনীক সুধিছে। য়েছ আই ডু, হয় মোৰ মনত আছে। আই লাইক দ্য ষ্টৰী, আৰু মোৰ সাধুটো খুব ভাল লাগে। হেভ ইউ চিন দ্য ছান? এতিয়া ল'ৰাটোৱে সুধিছে, চোৱা তুমি সূৰ্যটো দেখিছানে? য়েছ অফক'ৰ্ছ, হয় নিশ্চয় দেখিছোঁ। বাট হেভ ইউ চিন দ্য উইণ্ড? কিন্তু তুমি বতাহ দেখিছানে? লেটছ ৰিচাইট আ পইম বাই ক্ৰিষ্টিনা ৰছেটি। আহা, ক্ৰিষ্টিনা ৰছেটিৰ দ্বাৰা ৰচিত এটি খুব ধুনীয়া কবিতা আমি আবৃত্তি কৰোঁ। দ্য টাইটেল অফ দ্য পইম ইজ হু হেজ চিন দ্য উইণ্ড, আৰু কবিতাটোৰ শিৰোনাম হ'ল বতাহ কোনে দেখিছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহাচোন আমি কবিতাটো আৰম্ভ কৰোঁ। লেটছ ৰিচাইট, লেটছ ৰিচাইট তাৰমানে হৈছে আবৃত্তি কৰোঁ, আহা। হু হেজ চিন দ্য উইণ্ড, তোমালোকক আগতেও কৈছোঁ কবিতাটোৰ শিৰোনাম হু হেজ চিন দ্য উইণ্ড, মানে বতাহ কোনে দেখিছে। হু হেজ চিন দ্য উইণ্ড? নাইডাৰ আই nor you. But when the leaves hang trembling, the wind is passing through. Who has seen the wind? বতাহ কোনে দেখিছে? ময়ো দেখা নাই, তুমিও দেখা নাই। নাইডাৰ নৰ ব্যৱহাৰ কৰা হয় যেতিয়া দুজন ব্যক্তিৰ মাজত কোনো এজনে কিবা এটা কাম কৰা নাই বা দেখা নাই বুজাবলৈ এইটো নাইডাৰ নৰ ব্যৱহাৰ কৰা হয়। এতিয়াতকৈ কি কৈছে যে বতাহ তুমিও দেখা নাই আৰু ময়ো দেখা নাই। এতিয়া মই মানে হৈছে আমাৰ কবি ক্ৰিষ্টিনা ৰছেটিৰ কথা কৈছে। ক্ৰিষ্টিনা ৰছেটিয়ে নিজকে ইয়াত কবিতাটোত লৈ আহিছে। ইয়াত কি কৈছে যে বতাহ কোনেও দেখা নাই, তুমিও দেখা নাই আৰু ময়ো দেখা নাই। বাট ৱেন দ্য লিভছ হেং ট্ৰেম্বলিং, যেতিয়া গছৰ ওলমি থকা পাতবোৰ লৰচৰ কৰে। হেং মানে হৈছে ওলমি থকা, ট্ৰেম্বলিং মানে হৈছে কঁপা বা লৰচৰ কৰা। যেতিয়া ওলমি থকা গছৰ পাতবোৰ লৰচৰ কৰে তেতিয়া আমি গম পাওঁ দ্য উইণ্ড ইজ পাছিং থ্ৰু। তেতিয়া আমি কি গম পাওঁ যে বতাহজাক সেইফালেদি পাৰ হৈ গৈছে বা বতাহজাক সেইফালে বলিছে। তোমালোকে বতাহ বলিছেনে নাই বা বতাহ তোমালোকে অনুভৱ কৰিবৰ কাৰণে এটা কাম কৰিব পাৰা, দুইখন হাত মেলিব পাৰা আৰু দুইখন হাত মেলি তোমালোকে কি কৰিব পাৰা, হাত দুখন এনেকৈ জোকাৰিব পাৰা। তোমালোকে দেখিবা তোমালোকৰ হাতত কি হৈছে, বতাহৰ বলাৰ অনুভৱ হৈছে। তোমালোকে তেনেকৈ বতাহ তোমালোকে অনুভৱ কৰিব পাৰা। এতিয়া দ্বিতীয় ষ্টেঞ্জাটোলৈ আহোঁ আমাৰ। হু হেজ চিন দ্য উইণ্ড? কবিয়ে পুনৰ প্ৰশ্ন কৰিছে, বতাহ কোনে দেখিছে? নাইডাৰ ইউ, তুমিও দেখা নাই, ন'ৰ আই, ময়ো দেখা নাই। বাট when the trees bow down their heads, কিন্তু যেতিয়া গছ গছনিবোৰে কি কৰে, গছ গছনিবোৰৰ আগবোৰ যেতিয়া হালি যায় তললৈ বা তললৈ হাউলি পৰে। তোমালোকে bow down মানে দেখিছা, তোমালোকে নামঘৰলৈ গৈছা, নামঘৰত মা দেউতাক সেৱা কৰা দেখিছা, তুমিও সেৱা কৰিছা। এই যে সেৱা কৰোঁতে তললৈ মূৰটো কৰি দিয়ে, এই তাকে bow down কৰা বুলি কয়। গতিকে গছৰ আগবোৰ যেতিয়া তললৈ হাউলি যায় তেতিয়া আমি গম পাওঁ যে বতাহজাক বলিছে। দ্য উইণ্ড ইজ পাছিং বাই, আৰু তেতিয়া আমি কি গম পাওঁ, বতাহজাক বলিছে বুলি গম পাওঁ। আৰু এই ধুনীয়া কবিতাটো কোনে ৰচনা কৰিছে বুলি ক'লোঁ মই? ক্ৰিষ্টিনা ৰছেটিয়ে ৰচনা কৰিছে। তোমালোকে খুব ধুনীয়া এই কবিতাটো কি কৰিবা, মুখস্থ কৰিবা, খুব ধুনীয়াকৈ মুখস্থ কৰিবা আৰু কবিজনৰ নামো মুখস্থ কৰিবা। আৰু তোমালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছা তেনেহ'লে তোমালোকে এটি লাইক কৰিবা, লগতে অতুল বৰগোহাঁই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত এই কবিতাটোৰ ভিডিঅ' শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।